আজি মই আপোনালোকৰ কাৰণে এনেকুৱা এটা ট্ৰিক আনিছোঁ যাৰ জৰিয়তে আপোনালোকে আপোনাৰ নিজৰ হেৰাই যোৱা ফোনটো বা চুৰি হোৱা ফোনটো ট্ৰেক কৰিব পাৰিব। ফাইণ্ড মাই ডিভাইচ বুলি এই এপটো আছে, এইটো প্লে ষ্ট'ৰৰ পৰা আপোনালোকে ডাউনলোড কৰিব। ফাইণ্ড মাই ডিভাইচটো আপোনালোকে আপোনাৰ ফ্ৰেণ্ডৰ ফোনত বা ঘৰৰ যিকোনো মানুহৰ ফোনতে আপোনালোকে এপটো ডাউনলোড কৰাই ল'ব, বা আপোনালোকে ডেস্কটপ যিকোনো জেগাতে নেট কেফে হওক আপুনি গুগলত চাৰ্চ কৰিলে ফাইণ্ড মাই ডিভাইচ বুলি পাই যাব। তাৰপাছত আপুনি যোনটো মোবাইলত ইমেইল আই ডি আছে সেইটোতে লগ ইন কৰক। এইটো মই মোৰ ইমেইল আই ডি মাৰিছোঁ, এতিয়া মোৰ মোবাইলটো লোকেশ্যন আহি গৈছে, লোকেশ্যনটো চাই লওক। এইটো লোকেশ্যনটো মই আপোনাক জুম কৰি দেখাই আছোঁ। এই যে দুজনৰ ওচৰতে আছোঁ মই, এইটো মোৰ লোকেশ্যন, মই বৰ্তমান ইয়াত আছোঁ। ঠিক এনেকৈ আপুনি চুৰি হ'লে ফোনটো আপোনাৰ ক'ত আছে, ফোনটো ক'ত নাই, এইটো আপুনি বিচাৰি উলিয়াব পাৰিব। তলফালে দেখি আছে যে ছিকিউৰ ডিভাইচ বুলি লিখা আছে, তাৰ কাম কি হয় মই দেখাই আছোঁ। ছিকিউৰ ডিভাইচত আপোনালোকে ইয়াত মেছেজ টাইপ কৰিব পাৰে আৰু তলত নাম্বাৰ দিব পাৰে। তলত নাম্বাৰ দি পেলাই আপোনালোকে আপুনি ইয়াত যি ইচ্ছা ইয়াত লিখিব পাৰে, লিখি আপুনি তলৰ লাইনটোত এটা নাম্বাৰ দি দিব য'ত আপোনাক কণ্টেক্ট কৰিব পাৰে। এইবোৰ লিখা হোৱাৰ পাছত আপুনি ছিকিউৰ ডিভাইচত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত হেৰাই যোৱা ফোনটোত এনেকুৱা ধৰণে এটা ডিছপ্লেত মানে শ্ব' হ'ব এই মেছেজটো, আৰু আপুনি যোনটো মেছেজ লিখিব সেইটো শ্ব' হ'ব, আৰু নাম্বাৰটোত কলৰ অপশ্যন আহি যাব। এনেকৈ আপোনাৰ তাত কল আহিব, এনেকুৱা অপশ্যন আহিব আৰু ফোনটো লক হৈ যাব। নেক্সট অপশ্যনটো হৈছে প্লে চাউণ্ড। প্লে চাউণ্ডটোত হৈছে আপোনাৰ ছাপ'জ ঘৰতে মোবাইলটো আছে, আপুনি বিচাৰি পোৱা নাই, তেতিয়া এই প্লে চাউণ্ডত যদি আপুনি ক্লিক কৰি দিয়ে তেতিয়া ফোনটো কি হ'ব, আপোনাৰ ফোনটো যদি চাইলেণ্টটো থাকে সেইটো ৰিং হ'ব। এই ৰিংটো চাগে আপোনালোকে শুনিছে, এতিয়া যেনেকৈ ৰিংটো বজিছে এনেকৈ আপোনাৰ ফোনটো যদি চাইলেণ্টটো থাকে তথাপিও আপুনি ৰিংটো শুনা পাব, মানে বজি উঠিব যদি ঘৰতে ফোনটো থাকে। আৰু আপোনালোকৰ নেক্সট যোনটো অপশ্যন আছে ইৰেজ ডিভাইচ, এইটো মানে কি হয়, ছাপ'জ আপোনাৰ ফোনটোত বহুত ইম্পৰ্টেণ্ট ডাটা আছে, ফটোজ আছে, সেইবোৰ যাতে আনে নাপাওক, তে সেইবাবে এই ইৰেজ ডিভাইচটো আপোনালোকে যদি প্ৰেছ কৰে তে আপোনাৰ ডিভাইচটোত থকা গোটেইখিনি ডাটাখিনি ইৰেজ হৈ যাব। তে আজি ভিডিঅ'টোত মই এইখিনিয়ে জনাব বিচাৰিছিলোঁ, যাতে ফোন চুৰি হ'লে বা হেৰালে আপোনালোকে কেনেকৈ বিচাৰিব পাৰিব ফোনটো আপোনালোকৰ, বা আপোনালোকৰ ইম্পৰ্টেণ্ট ডাটাবোৰ কেনেকৈ ইৰেজ কৰিব পাৰিব। তে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, থেংক ইউ।